তো ফাইনেলি ঘৰ আহি পাই গ'লোহি আৰু মাক মেডিকেললৈ লৈ গৈছিলোঁ। তো মেডিকেলৰ পৰা এতিয়া যিহেতু কাইলৈ উৰুকা হ'ল, পোনপ্ৰথমতে সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ, ভোগালী বিহুৰ। আৰু মাৰ লগত বজাৰ নকৰা বহুত দিনেই হ'ল। তো আগতে বহুত এনেকৈ কৰিছিলোঁ মা দেউতাৰ লগত বজাৰ, আজিকালি ডাঙৰ হোৱাৰ পৰা নিজে কৰিছিলোঁ। তো আজি যিহেতু দেখিছেনে এটা মোনা ভৰাই কাপোৰ আনিছে, জীয়েকহঁতলৈ পিতেকহঁতলৈ সকলোলৈকে আনিছে কাপোৰ। তো চব মায়ে পচন্দৰ, ইয়াত কোনেও পচন্দ কৰা নাই, আজি চব মায়ে নিজে পচন্দ কৰি দিছে। আজি ময়ো নিজৰ হেৰিটো পচন্দ কৰা নাই, নিজৰ জেকেটটো ময়ো পচন্দ কৰা নাই, ভাইটিটো মায়ে পচন্দ কৰিছে, বাহঁততো মায়ে পচন্দ কৰিছে। তো আপোনালোকে ভাল লাগিছে আজি মায়ে এনেকৈ ফূৰ্তিত আছে। তো মায়ে সুস্থ হৈ আছিল, অকণমান সুস্থ হৈছে, আশীৰ্বাদ কৰিব আপোনালোকে যাতে মা মোৰ লগত সদায় থাকে, আৰু মই সেইটোৱে বিচাৰোঁ ভগৱানক। তো আহক প্ৰথমতে আনবক্সিং কৰি দেখাই আছোঁ মা। তো পাতি একদম পূৰা পাৰি লৈছোঁ দেই আনবক্সিং কৰিবলৈ, মানে একদম পূৰা মাকৰ মৰম এইবিলাক দেখাই আছোঁ। এইফালে বাই পিঠা বনাই আছে। বিহু কেনেকুৱা কিবা এটা কৈ দিয়া, একদম পূৰা পিঠাত লাগি আছে। বিহু ভালে লাগিছে, বিহু আহিলে ভালে লাগে আৰু ভালে লাগে ন। এইফালে মায়ে বহি পূৰা চাহ খাই আছে। তো মায়ে থেংক ইউ, ধন্যবাদ আজি ইমান মৰম দিয়াৰ কাৰণে। তো বহুত ঘূৰালে দেই আজি মায়ে, একদম মানে পূৰা একদম গুৱাহাটীখন ঘূৰাই দিলে আজি গলিয়ে গলিয়ে। মায়েহে আজি গুৱাহাটী চিনি পোৱা হ'ল, আমি চিনিয়ে নোপোৱা হ'লোঁ। এবাৰ যাবৰ সোপা মায়ে বেগ এটা লৈছিলে, তো বেগটোপে যাব ওলাইছিলে, তো য'তে ত'তে পেলাবলৈ ভাল নালাগিলে কাৰণে বেগতে ভৰাই থ'লোঁ। সেইটো মায়ে প্ৰথমতে মায়ে বেগটো দেখাই লৈছোঁ, এইটো মায়ে পচন্দৰ লৈছে। আৰু এই মায়ে পচন্দৰ বেগটো অকল মায়ে এটা লোৱা নাই, জীয়েকলেও এটা লৈছে। এই এনেকুৱা ছেইম কালাৰ, মাজুজনী জীয়েকলে, আকৌ সৰুকেইজনীয়ে ডাঙৰকেইজনী বেয়া পালেহে আছে। আনিছে, তহঁতলৈও আনিছে। আৰু প্ৰথমতে উলিয়াম এইফালে, এইটো আমাৰ বিহু বুলি মা ফালৰ পৰা দেই, মায়ে দিছে আৰু মা ফালৰ পৰা তোমালৈ এখন, ডাঙৰ জীয়েকলে এখন ধুনীয়া হেৰি, এখন কি বুলি কয় স্কাৰ্ফ, ঠাণ্ডাত ল'বলৈ। তাৰপিছত হ'ল নেক্সট উলিয়াম, আমাৰতো পিছত খাম, আগে জীয়েকহঁতৰ মৰমটো চাই লওঁ। এইটো কাৰ আৰু সেইখন মায়ে পচন্দ কৰি দিছে দেই, মই নলওঁ, এই আছে অলৰেডি, আমাৰ কাৰ্বি মাফলা আছে। তো মায়ে কৈছে এখন তই ল, এখন সি ল'ব, মানে কি দুটা ভাই ককাই আমি মানে কালাৰ বেলেগ বেলেগ লওঁ। কেতিয়াবা যদি মই ক'ৰবালৈ যাওঁ এখন লৈ যাম, কেতিয়াবা এখন লৈ যাম, সেইকাৰণে একেখন হ'লে ভাল নালাগিব ন। এইটোখন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু নেক্সট এয়া জীয়েকহঁতক ৰাতি শুবলৈ ঠাণ্ডাত কষ্ট পাব বুলি পেণ্ট কিনি দিছে দুজনী দুটা। এই লাইটৰ পোহৰত কালাৰটো অকণমান বেয়া দেখিব পাৰে, কিন্তু একদম পেণ্টটো দিনত মজা লাগে। এইটো এজনী সৰুজনীলৈ, এজনী মাজুজনীলৈ, এই ডাঙৰজনীয়ে নিপিন্ধে যে, সেইকাৰণে ডাঙৰজনীলৈ নাই অনা। তাৰপিছত নেক্সট এইটো এটা চুৱেটাৰ, এইটো চুৱেটাৰ আমাৰ একদম হাতী এজনী আছে শকতকৈ, তো এইটো মানে মাজুজনী বা। তাৰপিছত এইটো হ'ল আমাৰ একে সৰুজনী, চাই আছা নহয় তোমালোকে ভিডিঅ', এয়া বিহু চোৱা মানে মায়ে আনিছে মৰমত, এইটো সৰুজনীলৈ। তাৰপিছত এইটো হ'ল ৰঙা, ডাঙৰজনীলৈ ৰঙা আনিবলৈ, ডাঙৰ জীয়েকে ৰঙা ভাল পায়। এইটো ৰঙা চুৱেটাৰ টাইপৰ, এইটো ব্লাউজৰ টাইপৰ। তাৰপিছত এতিয়া আমাৰ হৈ গ'ল এইটো হৈ গ'ল ভাইটিৰ। তো একদম মায়ে ধুনীয়াকৈ চিলেক্ট কৰিছে, কেনেকুৱা লাগিছে জনাব একদম পূৰা। এইটো ভাইটিৰ। তাৰপিছত মোৰতো ক'ত গ'ল, এইটো মোৰ, এইটো একদম কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। এইটো